স্বাগতম অনুষ্ঠানটি আগবঢ়াইছে শংকৰদেৱ এডুকেশ্যনছ আৰু যাদু ৰাইড অতি শীঘ্ৰে আপোনাৰ কাষত। নমস্কাৰ, আপোনালোকে চাই আছে আৰপি লাইভ। হত্যা হিংসাৰ খবৰে আপোনাক আমনি দিছে নেকি? আমি আজিৰ তাৰিখত টেলিভিশ্যনৰ পৰ্দাত কেৱল হত্যা হিংসাৰ খবৰখিনি পাই আছোঁ। ৰাজ্যত কেৱল এনেকুৱা ধৰণৰ খবৰে আপোনাক আমনি দিব পাৰে। সেইবাবে আজি অভিনেতা সাজুক আমন্ত্ৰণ কৰি আনিছোঁ। সেইবাবে আমি লিখিছোঁ, ষ্টুডিঅ'ত আছে সাজু, হাঁহিবলৈ হওক সাজু। আপোনালোকৰো যদি কিবা সাজু আহমেদ সম্পৰ্কে কিবা প্ৰশ্ন থাকে, অনুষ্ঠানটো সম্পূৰ্ণৰূপে লাইভ হৈ আছে, প্ৰশ্ন কৰিব পাৰে। মোৰো প্ৰশ্ন থাকিব। সাজু, স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আজি ষ্টুডিঅ'ত একেলগে আছোঁ। হয়, মই বিচাৰোঁ যেনেকৈ শিল্পী সুলভ এটা মন আছে তোমাৰ, আৰু একেখিনি সময়তে খুব মানে এই ট্ৰেজেডি ধৰণৰ কাহিনীসমূহত নাথাকা, খুব হাস্যমধুৰ হিচাপে থাকা প্ৰতিটো অনুষ্ঠানত। জীৱনটো মানুহৰ খুব কম সময় বুলি ভাবোঁ মই, কাৰণ পৃথিৱীটো বহুত বৃহৎ আৰু মানুহে কৰিবলৈ বহুত কাম থাকে, আমি কৰিব নোৱাৰোঁ। গতিকে সেই কৰিব নোৱাৰা পাৰাৰ মাজত মই ভাবোঁ হতাশ হ'ব নালাগে, নিৰস হ'ব নালাগে। যিখিনি সময় আছে, যিখিনি আছে, তাৰমানে আপোনাৰ ধৰক আলু আছে, আলু আপুনি মাংস নাই, বাদ দিয়ক না, আলুটো বঢ়িয়া সৰু সৰু কাটি ভাজকচোন। দীঘল দীঘল কাটাতকৈ আপুনি অলপ টাইম লৈ বঢ়িয়াকৈ ডিজাইন কৰি কাটক, সেইটো খাওঁতে কিবা টেষ্ট লৈ মজা লওক যে আজি আলু ভাজিয়ে খাওঁ। মানে আমি থকাখিনিক লৈ আমি সুখী হ'ব লাগে। আৰু প্ৰত্যেকটো মুহূৰ্ত মানুহ উপভোগ কৰিব লাগে জীৱনত। আপুনি ৰাস্তাৰে গৈ আছে, ধৰক আপুনি গৈ আছে, কাষেৰে ডিজে বা বেণ্ড পাৰ্টি এটা গৈছে, আপুনি 2 মিনিট নাচি দিয়কচোন, একো নহয়। দুজন মানুহে খুব বেছি আপোনাক হাঁহিব, কিন্তু আপোনাৰ নাচিব মন নাছিলে, আপুনি নাচিলে, আপোনাৰ জীৱনত সেই মুহূৰ্তত ঘূৰি নাহিব। মানে সাজুৱে ভাবা নেকি আজিৰ তাৰিখত আমি মানুহবিলাক বেছি আত্মকেন্দ্ৰিক হৈছোঁ, বা বিভিন্ন ক্ষেত্ৰত খোলাকে নাহাঁহো, আমি ক'ৰবাত নকৰোঁ, আমাৰ হাঁহিবলৈ ভয় লাগে বেছি। লক্ষ্মীনাথ বেজবৰুৱাই কিন্তু কৈয়ে হৈ গ'ল যে অসমীয়া মানুহে হাঁহিব নাজানে বুলি। যি হাঁহিব নাজানে দেৱতা বচৈতান। মই ভাবোঁ আচলতে জীৱন মানে প্ৰত্যেকটো মুহূৰ্ত জীয়াব লাগে, প্ৰত্যেকটো দিনে নতুন দিন হিচাপে জীয়াব লাগে। কাৰণ আমি শোৱাৰ পিছত যে বাচি উঠো, সেইটো কাৰণে ভগৱানক, ওপৰৱালা মালিকক ধন্যবাদ যে আৰু এটা দিন দিলে। গতিকে সেই দিনটোত মই কি কৰিব পাৰোঁ? আমি আচলতে প্ৰত্যেক দিনাই মৰি যাওঁ বুলি ভাবোঁ মোৰ দৃষ্টিত। ৰাতি আমি শুই মানে মৰিলোঁ, যদিও সাৰ নাপাওঁ, সাৰ পালোঁ মানে নতুন জীৱন পালোঁ নাই। ভগৱানক ধন্যবাদ দি নতুনকৈ আৰম্ভ কৰিব লাগে সদায়, প্ৰতিটো কামত। প্ৰতিটো মানুহৰ জীৱনত থাকে, আৰু সাজুৰ জীৱনতো সুখ আছে, দুখ আছিলে। তোমাৰ এনেকুৱা হৈছিলে নে নাই? গুৱাহাটীত আহিলা, গুৱাহাটীত অহাৰ পিছত আজিৰ তাৰিখত পকেটত 10 টকা এটা নাছিল, মানে এনেকুৱা ধৰণৰ দিন গৈছে নে নাই? যে কি কৰোঁ এতিয়া? আৰে কিয় নাযাব বাৰু? মই কি কৰিছিলা তেতিয়া? কেনেকৈ মেনেজ কৰিছিলা? মানুহ সকলোৱে কয়, বিভিন্ন ধৰণৰ মানুহক লগ পাওঁ যে ফাইনেন্সিয়েলি লকডাউনৰ কৰোণাৰ পিছত সকলোৱে কয় যে পইচাৰ বিৰাট অভাৱ। এইটো বাৰু এতিয়া বেলেগ কথা। আমি যেতিয়া প্ৰথম গুৱাহাটীত আৰম্ভ কৰিছিলোঁ, মোৰ বন্ধু মানস শৰ্মা, সকলোৱে জানে, হাতীমূৰীয়া আছিল, ভাড়াঘৰত কাপলাখন পেপোৱা কৰিছিল। মানস, মই, আমাৰ আকাশজ্যোতি শৰ্মা কৰিঅগ্ৰাফাৰ, এতিয়া চব এষ্টাব্লিছ বাৰু। তো আমি তিনিআলিত, জু তিনিআলিত আড্ডা মাৰিছিলোঁ তাতে। কিমান চনৰ কথা? এইটো মোটামুটি 2004, 5, 3, 2 তাৰপিছত আড্ডা হ'ল। এইটো চিনত মানে আমি আড্ডা মাৰোঁ, তেতিয়া লাল চাহ 50 পইচা, গাখীৰ চাহ 1 টকা। তেতিয়া তাতে আমি যদি চাহ একাপৰ জেগাত 2 কাপ খাই দিলোঁ, মোৰতো বাৰু ঘৰ ওচৰতে ভাস্কৰ নগৰত আছিলোঁ মই, জ্ঞানদীপ স্কুলৰ ওচৰত, মইতো খোজকাঢ়ি আহি পাই যাওঁ। কিন্তু মানসৰ ঘৰ হৈ গ'ল বেলতলাত, সি চিটি বাছত যাব নোৱাৰে, সেই গণেশগুৰিলৈ খোজকাঢ়িব লাগিব একাপ যদি চাহ খাই দিব। তাৰ পৰা আকৌ সি চিটি বাছত যাব পাৰিব 1 টকা দি, 2 টকা লাগে। যে 1 টকা, সি যদি 1 টকা বেছি খৰচ কৰিলে মানে এইখিনি খোজকাঢ়ি যাব লাগিব আধাখিনি। 1 টকা য'ৰ পৰা ৰেঞ্জ, তাৰ পৰা সেই বাছত উঠিব পাৰিব। এনেকৈ আৰম্ভ কৰিছিল। আৰু তাৰপিছত 1 টকীয়া কইন যেতিয়া ওলাইছিল, তাৰ ঘৰত PNT ফোন আছিল। মই কি কৰোঁ, তাৰ পইচাটো সোমাই দিলোঁ ন, সি ৰিচিভ কৰাৰ লগে কথাটো শুনা পায়, বোলো মানস মই আহি পালোঁ, তই আহ। সেইটো দবাই দিলে পইচাটো ঘূৰি আহে। হেজটো যদি টিপি দিওঁ, তেতিয়া মোৰ কথাতেই শুনা পাব, পইচাটো সোমাই যাব। কিন্তু তাৰটো মই মোৰ কথা, মই মোৰটো শুনিব নালাগে, মই তাৰটো শুনা নাপাওঁ, মোৰটো সি শুনা পাব। মই লগত মানস, মই আহিলোঁ, তই আহি যা, কৈ কাটি দিওঁ, পইচাটো ঘূৰি আহে। মানে ক'ব বিচাৰিছা সেনেকৈ 1 টকা আমি ছেভ কৰিছিলোঁ। আৰু গোটেই ষ্টুডিঅ' চব খোজকাঢ়িয়ে ঘূৰি ফুৰোঁ মেক্সিমাম। আজিৰ তাৰিখত আমাৰ সংযোগ ব্যৱস্থাটো টেকন'লজিয়ে যথেষ্টখিনি সহজ কৰি দিছে আৰু সৰল কৰি দিছে। মোবাইল ফোনৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে। কিন্তু সহজ হ'লে মানুহৰ, সহজে যিমান সহজ হয় বস্তুৰ মূল্য সিমান কমি যায়। আপুনি যদি ভোক নালাগাকে ভাত দিয়ে আপোনাক, যিমান সাজি কাচি দিয়ক, আপোনাৰ সেই ভাতটোৰ ইমান ভেলু নাই, কাৰণ আপোনাৰ ভোক নাই পেটত। তাত যদি মই গোটা হাঁহ বনাই দিওঁ, কাৱৈ মাছ 20টা ফ্ৰাই কৰি দিওঁ, একো মতলব নাই। আপুনি এনেই শ্ব' অফ খাব, কিন্তু আপোনাৰ দৰকাৰ নাই ন। ইজি হৈ গ'ল যে আপোনাৰ ভোকে নাই, আপুনি পাই গ'ল। কিন্তু আপোনাৰ ভোক লাগি থাকে, অকল ভাত পানী দি দিলেও আপুনি ইমান আগ্ৰহেৰে খাব, হাঁহ চাহ বাদ দিয়ক, জলকীয়া দি একেই খাই। মানে আমাৰ সমাজত, আমাৰ সম্পৰ্কবিলাকত
সম্পৰ্কত ঘূনে ধৰা কথা কৈছা যে সম্পৰ্কটো মজবুত হ'ব লাগিব টেকন'লজি যিমানে নিদিয়ক কিয় কিন্তু টেকন'লজি বেছি হোৱাৰ কাৰণে আমাৰ আন্তৰিকতাটো কমিছে যেনে মই প্ৰত্যেক মুহূৰ্তৰ ফোনত কথা পাতি থকাৰ কাৰণে হয়তো মই এক্সাম্পল লৈছোঁ আৰু মোৰ মাক মই এনি টাইম ফোন কৰি থকাৰ কাৰণে হয়তো মাৰ মাতটো বা মোৰ মাতটোত মায়ে ইমান মৰম মই হয়তো প্ৰকাশ কৰিব নোৱাৰা হৈ গৈছোঁ ভাত খাই আছোঁ আহিলোঁ যদি মই এবাৰ 20 দিন পিছত ঘৰত যেতিয়া যাম হয়তো মোৰ এগাল কথা থাকিব আৰু সেই কথাখিনি আন্তৰিকতা থাকিব যে ইমান দিন মাক দেখা নাই নিশ্চয়কৈ সাজুৱে ইতিমধ্যে সুন্দৰ ওপৰত জনাই আছে মোৰ কিন্তু জানিব মন যায় যেনেকৈ এটা শিল্পীসুলভ মন আৰু ৰাজনৈতিক ক্ষেত্ৰখনত আগবঢ়া নাই তুমি এতিয়ালৈকে দেখা নাই চবৰে বেলেগ বেলেগ কাম কিন্তু ৰাজনৈতিক নেতাসকল কেনেকুৱা হোৱাটো বিচাৰা মই ৰাজনৈতিক নেতাসকল কেনেকুৱা হোৱাটো বিচাৰোঁ মই বাৰু ৰাজনীতিৰ অভিজ্ঞতাও মোৰ নাই বা মই কোনো ইলেকশ্যনত আজিলৈকে জড়িত হোৱা নাই এবাৰে বিবৰুৱাত খালি পঢ়ি থাকোঁতে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে ছ'চিয়েল ছাৰ্ভিচত মই খেলিছিলোঁ আৰু কিন্তু ইলেকশ্যন যে খেলিছিলোঁ মোৰ টিকটো বেলেগে ছপাই দিছিল মোৰ নমিনেশ্যনো বেলেগে ফৰ্ম ফিল আপ কৰি দিছে মই খালি ইলেকশ্যনত মই নিজে 11টাত গৈছোঁ ইলেকশ্যনত দিনা মোক চবে কৈছোঁ তই কেণ্ডিডেট নেকি ভোট দিব আহিছ মই বোলো কি হাৰা হৈছে আৰু গম নাপাবি হালো আৰু কিন্তু খেলিলে এটা আমাৰ ৰাজনৈতিক নেতাসকল কেনেকুৱা হোৱাটো বিচাৰা মই ভাবোঁ ৰাজনীতিক নেতা এটাই এনেকুৱা মোৰ মতে এনেকুৱা হ'ব লাগে যে সমাজৰ প্ৰত্যেক বৰ্গৰ মানুহক সমানে আগবঢ়াই নিব পৰা হ'ব লাগে এই বৰ্গবিলাকৰ ভিতৰত কোনবিলাক ভাবা ধৰা চব মানে চব শ্ৰেণীৰ মানুহ মই কৈছোঁ একদম জোতা মুচিৰ পৰা আৰম্ভ কৰি মুচিৰ পৰা মই ৰাস্তাৰ পাগলৰ পৰা ধৰোঁ আপোনাৰ মোৰ কথা মই ভাবি আছোঁ এজন ৰাস্তাতে পাগল সিহঁতৰ কথা কোনে ভাবিব যাৰ হাতত শক্তি আছে সি ভাবিব লাগে কিমান মানুহ গুৱাহাটীত এতিয়া ঘৰ নোহোৱাকৈ আছে ৰাস্তাত এটা কম্বল নোহোৱাকৈ আছে মইতো পুৰণা হ'লে জেকেট এটা পিন্ধি ল'ম ন মই মোৰ এটলিষ্ট পুৰণা জেকেট এটাৰ কেপাচিটি আছে জান নাই তাৰ কথাও ভাবিব লাগে মই সেইকাৰণে চব শ্ৰেণীৰ মানুহ সকলো শ্ৰেণীক লৈ আগবঢ়াটোৱে মই ভাবোঁ যে প্ৰকৃত ৰাজনীতি আজি তাৰিখত হোৱা নাই নেকি আপোনালোকে ভালকে বিচাৰ কৰিব পাৰিব মই কেনেকুৱা হ'ব লাগে মোক সুধিছে মই ক'লো এনেকুৱা হ'ব লাগে সাজুৰ লগত আৰু ৰসাল কথা পাতিম মই বিভিন্ন ধৰণৰ সমস্যাৰ কথা কৈ থাকে সাজুৱে কেতিয়াবা যে অসমৰ মানুহবিলাকে এতিয়াও শদিয়াৰ পৰা ধুবুৰীলৈকে আমি কিছুমান নভবা কথা কৈ থাকা গম নাপাওঁ কিছুমান মানুহ মই এনেকুৱা লগ পাওঁ তেওঁলোকে এতিয়াও মানে নাজানে যে প্ৰধানমন্ত্ৰী নিৰ্বাচন কেনেকে হয় এমপিত ভোট দি দিলে এমপি ইলেকশ্যনটো জানে কিন্তু এমপি বিধায়কৰ মাজত পাৰ্থক্য নাজানে বহুত মানুহে সাংসদ আৰু বিধায়কৰ মাজত বহুত পাৰ্থক্য নাজানে বহুতে অকল গাঁওবুঢ়া নেতা বুলি জানে আৰু আপুনি যদি ভালকে বহুতক সুধিবচোন যে আচ্ছা যে আমাৰ যিটো সাংসদ আৰু বিধায়ক এই দুটাৰ মাজত পাৰ্থক্য কি বহুত মানুহেও নাজানে আজিৰ দিনত আজি তাৰিখত বহুত মানুহে নাজানে বহুত মানুহে জানে ৰাজ্যপালৰ কাম কি বহুত মানুহে এতিয়াও নাজানে ডিচি অফিচত কি কি কাম হয় এইটো বহুত মানুহে নাজানে এইবিলাকো অসমৰ সমস্যা কিন্তু এক প্ৰকাৰৰ যদি চাওঁ আমাৰ খালি মেক্সিমাম জানে চাৰ্কল মণ্ডল অফিচত মাটি বাৰীৰ কাম হয় সেইখিনি বেছিভাগ মানুহে জানে থানাটো জানে ভালকে গাঁওবুঢ়াটো ভালকে চিনি পায় এনেকুৱা অফিচিয়েল ন আপুনি যদি ভালকে কেনে বহুত মানুহ আছে এতিয়া বহুত নাজানে যে আমাৰ যিটো খেতি বাতিৰ লগত এটা চৰকাৰী ডিপাৰ্টমেণ্ট আছিল বহুত মানুহে নাজানে এনেকুৱা বহুত মানুহ লগ পাইছোঁ কৈছে মই বোলো এনেকুৱা বীজ চিজ বিধান চিধান দিয়েতো কৈছে ক'ত দিয়ে মই বোলো ক'ত দিয়ে মই কেনেকে কওঁ ক'ত দিয়ে আপোনাক মানে এইখিনি হৈছিলে সমস্যা মই অকণমান ৰসাল কথা পাতিবলৈ চেষ্টা কৰিম সাজুৰ সৈতে স্বাগতম সাধাৰণতে আমি ৰাজনৈতিক অনুষ্ঠানসমূহ পাতি থাকোঁ আৰু অৰ্থনৈতিক দিশত সামাজিক দিশত ঘটি থকা কিছুমান বিষয়ৰ ওপৰত মই সাজু যদি আহোঁ যে বৰ্তমান এই ধৰণৰ কাহিনীসমূহ যিসমূহ আমাৰ দেখা পাওঁ আমাৰ সমাজ ব্যৱস্থাত এই ধৰণৰ এতিয়া বিশেষভাৱে পত্নীয়ে স্বামীক হত্যা কৰাৰ ঘটনাসমূহ ঘটি আছে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কমেণ্ট আহি আছে কমেণ্টসমূহ বিভিন্ন ধৰণৰ যেন একদম নাচাৰ পৰা চাইণ্টিষ্ট যে সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ কমেণ্টবিলাক দিয়ে এনেকুৱা আচলতে মই এইবোৰ নিউজ খুব কম চাওঁ এক নম্বৰ কথা মই তেনেকুৱা নিউজ মই বাতৰি ভালকৈ নাচাওঁ একচুৱেলি মই ফেচবুক ইউজ কৰোঁ যদিও হেৰি ইউজ কৰোঁ সেনেকুৱা হ'লে মই স্কিপ কৰি দিওঁ কাৰণ মই ভাবোঁ বেয়া বস্তুৰ পৰা দূৰত থকা বেছি ভাল এইবোৰ বস্তু বেছিকৈ চৰ্চা হোৱাৰ কাৰণেও হয়তো মই ভাবোঁ বেয়া এটা এইবোৰ কথা আলোচনা কৰি থকাটোও বেয়া আপুনি যিমান এভইড কৰিব সিমান বেছি ভাল এইবিলাকৰ পৰা দূৰত থকা আমি ভাবোঁ যে এইবোৰ লৈ বেছি হুলস্থুল কৰিব নালাগে যে গোটেই একদম চব বাদ দি যে সেইটো লৈ বহি যায় সেইটো হ'ব নালাগে মই ভাবোঁ এটা আইন আছে এটা নিয়ম প্ৰক্ৰিয়াত গৈ তেওঁৰ বিচাৰ হ'বই চাপৰ্ট দিয়াৰ দৰে হয় এই ফেচবুকত আপুনি চাব আপুনি এটা ভজন দিয়ক বা এটা জিকিৰ দিয়ক আৰু সেনেকুৱা নিউজ এটা দিয়ক ভিউজ কোনটোত আহে বেছি চাব ফলটো কাৰ ভিউ আমি ভিউৱাৰ্ছ ন আমি চাব নালাগে চাই থকাৰ কাৰণে চবে সেইটোত লাগি আছে
মই কিন্তু নাচাওঁ মই পাৰ্চনেলি মোৰ যদি সোধে মই এইবিলাকত নাই মই তাতে কোনোদিন কমেণ্ট শ্বেয়াৰ মই ইমান দীঘলে নাচাওঁৱে মানে আমি সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে আমি সজাগ হ'ব লাগে আমাৰ ইউজাৰসকলে আমি যাদৱ পায়েঙৰ নিউজ ভালকে খবৰ ল'বলৈ যাদৱ পায়েঙৰ জন্ম কেতিয়া বাৰ্থডে কেতিয়া আমি সেইবিলাক চেলিব্ৰেট কৰিলে বেছিকে যিয়ে গোটেই পৃথিৱী মানুহৰ কাৰণে কাম কৰি আছে গোটেই পৃথিৱীৰ কাৰণে কাম কৰি আছে হয় নহয় আজি দেখো আমেৰিকাত তেখেতৰ বিষয়ে অধ্যয়ন কৰা হয় তেনেহ'লে আমি তেওঁলোকে নাজানো আমেৰিকাত অধ্যয়ন কৰিছে কিতাপ ওলাই আছে অসমত এনেকুৱা বহু কথা আছে চাজু বিশেষভাৱে এতিয়া ৰঙত এখন ধাৰাবাহিক চলি আছে শান্তি এপাৰ্টমেণ্ট তাত এটা চৰিত্ৰ আছিলে নাৰায়ণৰ চৰিত্ৰ নাৰায়ণে খুব বদমাচি কামবিলাক কৰি থাকে ঘূৰি ফুৰে এপাৰ্টমেণ্টৰ কেয়াৰ থাকে তেল ভোকা শব্দটো ক'ৰ পৰা ওলাইছে কেনেকে ওলাল তেল ভোগা মানে স্ক্ৰিপ্টত লিখা নাছিলে চাগে কি মিনিং বুজাইছে এইটো কলিজা মানে নহয় তেল ভোগা মানে আচলতে পইতাচোৰা হয় পইতাচোৰাটো সিটো না সৰিয়হ খেতি কৰে না সেই দোকানৰ পৰা তেল কিনে কিন্তু তাৰ নাম তেল চোৰা কিন্তু তেল খাই নেকি মিঠাতেল খায় আৰু গাতটো তেলে দিয়া হয় কিন্তু সি সৰিয়হ খেতিও নকৰে দোকানৰ পৰা তাৰপিছত কিন্তু তেল খাই থাকে তেলৰ লগত একো সম্পৰ্ক নোহোৱাকে তেল খোৱা মানুহ এটা শব্দ মনত থাকিব নেকি তেল ভোগা যাকে লগ পোৱা যায় সেই শব্দটো কোৱা যায় আৰু সি মানে এইটো দি বুজাই আৰু বেলেগ বেলেগ বাপ মোৰ একে যি অৱস্থা হৈছে ভাই তেল ভোগা লৰি গৈছে মোৰ কথা পাতিম খন্তেক বাণিজ্যিক বিৰতি ল'ম অভিনেতা সাজু আহমেদ মোৰ সৈতে আছে সাজুৰ পৰৱৰ্তী পৰিকল্পনা কি আছে এই বিষয়টো জানিবলৈ চেষ্টা কৰিম লৈছো খন্তেক বাণিজ্যিক বিৰতি ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ RP লাইভৰ বিশেষ অনুষ্ঠান মেনেজিং এডিটৰ নৱজ্যোতি কলিতাৰ সৈতে স্বাগতম প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া 7 বজাত ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ RP লাইভৰ বিশেষ অনুষ্ঠান মেনেজিং এডিটৰ নৱজ্যোতি কলিতাৰ সৈতে স্বাগতম প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া 7 বজাত ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ RP লাইভৰ বিশেষ অনুষ্ঠান মেনেজিং এডিটৰ নৱজ্যোতি কলিতাৰ সৈতে বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ অভিনেতা সাজু মোৰ সৈতে আছে আজি চাঙতমত কিছু ৰসাল কথা পাতিম বুলি ভাবিছিলোঁ সাজু তোমাৰ জীৱনত মনত পৰা এনেকুৱা এটা বিষয় যদি আমি আজি দৰ্শকসকলক শ্বেয়াৰ কৰিব পাৰোঁ দৰ্শকসকলৰ লগত যিটো অলপ ৰসাল হয় খুব টান হয় ন এনেকে এনেকে মনত পেলাই বৰ দিগদাৰ হ'লেও এনেকুৱা ধৰণৰ এটা অনুষ্ঠানো হ'ব পাৰে তাকে ভাবিছোঁ মানে ক'লো মই বহি নাযাওঁ কি ক'ম মানে বহুকেইটা আছে গোটেই ঘটনাটো জীৱনটো সেইটোৱে বিশেষভাৱে এটা বিশেষ চৰিত্ৰতে সাজুক মই এটা আছে বাৰু এনেকুৱা এবাৰ মানে কি হ'ল আমি শ্বুটিং গৈ আছিলোঁ পাঠশালা ৰাজগড়ৰ পৰা পাঠশালা শ্বুটিঙত গৈ থাকোঁতে আমি মোটামুটি চমুখন আহিলে 2টামান বজাত ৰাজগড়ৰ পৰা লাইট চাইট গোটেই উঠালে আমি উঠিলোঁ আৰু মানে VCDৰ কাম আছিল তো মানে এজন মানুহ বেছি হৈ গ'ল তেওঁক আকৌ ৰাতিপুৱা নিব লাগিব আকৌ এটা মানে হেডেক আৰু মই বোলো হ'ব দে মই কিবাকে মেনেজ কৰিম আৰু মই কাৰোবাৰ ওলাই চলাই যাম আৰু তাৰপিছত গ'লোঁ গৈ গাড়ী ষ্টাৰ্ট দিওঁতে মোৰ 5টা 5:30 বাজিল সন্ধিয়া গৈ শৰাইঘাট পাৰ হৈ আজ্ঞাথুৰি পাইছোঁ আৰু নহয় চৰি আমি হাইৱে হৈ গৈছিলোঁ মোটামুটি 22টা চাৰিআলি পাৰ হৈছোঁ আন্ধাৰ হৈ গ'ল পুৰা দেখিছোঁ গাড়ীৰ হেডলাইট এটা জ্বলি আছে এটা নজ্বলে চুমুৰ আৰু তেতিয়া হাইৱে ডাবল হোৱা নাই ছিংগল কি কৈছে হ'ল তেতিয়ালৈকে গমেই পোৱা নাছিল গম পোৱা নাছিলোঁ কি কৈছে মই তেতিয়াই কৈ আছিলোঁ আপোনালোকে দেৰি কৰিব নালাগে এতিয়া মই কিংকে যাম মোৰ এটা হেডলাইট নাই কি কথা কৈছ টৰ্চ যে আছিল 1100 টৰ্চ জ্বলাই আগৰ ফালে এনেকে খিৰিকী দি ওলাই মই এনেকে ধৰি আছো সি যাই আছে গোটেই জাৰ্ণিটো এনেকে গৈ টিহুমান পাওঁতে হয় বৰমামান পাওঁতে টৰ্চৰ বেটাৰী চাৰ্জ শেষ অসুবিধা হোৱা নাছিল সি কৈছে আৰু যাব নোৱাৰো মই কিংকে যাম তাৰপিছত বোলো এটা ৰাতিপুৱা যাব লাগিব ভাই কি কথা ক ৰাতিপুৱা যাব লাগিব ৰাতিপুৱা কৈছে নহয় শ্বুটিং আছে নেক্সট ডে কৈছে এতিয়া মই যাব নোৱাৰিম ৰাতিপুৱা যাব লাগিব তাৰপিছত চব মানুহ চুমুত খুইছোঁ মই ক'ত খুইছোঁ কওকচোন এই যে যিটো চিট থাকে চুমুত তাৰ যে দীঘলীয়া চিটটো নাথাকে পিছফালৰ
সেইটোত শুইছো মই ভালেইটো চিটটো ক'ত চিট চিটৰে এইটোত অফাৰৰ এইটো ধৰিছে তাতে ক'ত ধৰিব আৰু এই কেইটামানে ইফালৰ পৰা হেঁচা দি আছে কেইটামানে ইফালৰ পৰা হেঁচা দি আছে ভেৰি ইণ্টাৰেষ্টিং এইটো একদম পুৰা বাস্তৱ ধৰ্মী এই এটা আছিল বাপৰে বাপ আৰু এবাৰ পিকনিকত গ'লো গাড়ীখন গৈ আছে ই মানে মাজে মাজে মানে হেণ্ডিমেনটোই ঘূৰি আহি আছো পিকনিকৰ পৰা মাজে মাজে কয় দাদা চাইকেল চাইকেল বাইক 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 গাড়ী 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 কৈছে কি তই আটা পৰি আছে তোৰ ৰখবা লগা নাই নহয় কি কৈছে দাদা বেয়া নাপাব কথা লওঁ ড্ৰাইভাৰে ভালকে দেখা তাকেতো মই কৈ দি আছো কি সি কমকে দেখা পায় কুকুৰী কণা সন্ধিয়াও বহিছে যে এইটো সময়ত দেখা নাপায় মলি চলাব নে পাৰিব দাদা আইডিয়াটো মই দিছো না সেইটোতো আল্টিমেট আৰু ইমান ৰিক্সত যাব নোৱাৰি আৰু ইমান মানুহবিলাক ৰখা সি যেতিয়াৰ পৰা দেখা পায় তেতিয়াৰ পৰা যাবি কৈছে নাই না দাদা অসুবিধা নাই এনেকেই চলাই বোলো পাগলা হৈছে মোৰ বাগানে তক সেনেকে হৈছে নে ড্ৰাইভাৰ চেঞ্জ কৰা হ'ল নাই নাই অলপ দেৰি ৰখিছো মানে সেই টাইমটোত দেখা নাপায় সি কুকুৰীখন বোলে সন্ধিয়া লগা সময়ত সাজ লগা সময়ত দেখা নাপায় ভুলা ভুলা দেখা পায় ই বাহি কি ধুনীয়াকে চাইকেল চাইকেল মই বুজি পালে কি চাইকেল চাইকেল কয় যা বাইক বাইক ইও চলাই আছে পুৰা বিভিন্ন ধৰণৰ জাৰ্ণিৰ অভিজ্ঞতা এতিয়া মই যদি আপোনাৰ অভিনয় ক্ষেত্ৰখনত আহোঁ যে আটাইতকৈ বেছি ভাল লগা চৰিত্ৰ এতিয়ালৈকে কৰি ভাল পোৱা চৰিত্ৰটো কোনটো মনত পেলাব বা এনেকুৱা ধৰণৰ অভাৱ এটা আছে যে মই এনেকুৱা ধৰণৰ চৰিত্ৰ এটা কৰিব বিচাৰোঁ মই একচুৱেলি মই অভাৱ মানে মই ভাল চৰিত্ৰ মই ভিলেন কৰি বিৰাট ভাল পাওঁ মই তেওঁলোকে চব কমেডি কৰিছো দুই এখন কৰিছো কৰো কিন্তু সিমান কৰিব পৰা নাই মেইনলি মই মই নেগেটিভ চৰিত্ৰ কৰি চবতকে বেছি ভাল পাওঁ কেনেকুৱা ধৰণৰ ভিলেন এনি যিমান ডেডলি হ'ব পাৰে যিমান ভয়ানক হ'ব পাৰে ভিলেন লুকটো আহিব পাৰে মই এক্টৰৰ কামেই এইটো ন মানে কোনোবা নিউজ ডাইৰেক্টৰ যদি চাই আছে নিউজৰ সাংবাদিক এজনক যদি তেওঁ কোৱা হয় যে আপুনি সাংস্কৃতিক নিউজ জানক তেওঁক আকৌ ৰাজনীতি নিউজ টাইম মানে বেলেগকে ক'ব লাগিব নেকি কৰিব লাগিব এইটো কামেই তেনেহ'লে মেইনলি সাংবাদিকটো ডিপাৰ্টমেণ্ট যিয়ে নহওক এক্টৰটো কমেডি ভিলেন বুলি কথা নাই চৰিত্ৰ এটা কৰিব মন আছে মোৰ নেগেটিভ কেৰেক্টাৰ এটা কৰিব মন আছে ডেডলি লেতেৰা ভিলেন এটা কেনেকুৱা কেনেকুৱা হ'ব পাৰে আজিও আমি এনেকুৱা পৰ্দাত দেখাব মানে বিচাৰোঁ ভয়ানক আৰু কথা কম কাম বেছি কৰে সি মানে খুংখাৰ মই শেহতীয়াভাৱে দেখিছোঁ অসমীয়া চলচ্চিত্ৰ জগতত ভিলেনবিলাকৰ কাষত বল চিন হওক বা বিভিন্ন ধৰণৰ কেৰেক্টাৰ দেখা পাইছোঁ এতিয়া শেহতীয়াভাৱে এয়া কিন্তু গঠনমূলক মই নৰ্থৰ কথাত কোৱা নাই সাজুৰো এনেকুৱা ধৰণৰ এণ্ট্ৰিটো এনেকুৱা ধৰণৰ হ'ব লাগে মোৰ নেগেটিভ এটা কৰিব বিৰাট মন আছে যদি পাওঁ আৰু কেতিয়াবা কোনোবা পৰিচালকে যদি অনুষ্ঠানটো চাই আছে সেয়া সম্ভৱ হ'ব কিন্তু মোৰ দুখন চিনেমা আহি আছে কিন্তু সেয়াই আৰু কমেডিটো কৰি আছো এইটো আৰু এইটোৱে কণ্টিনিউ কৰি আছো বাৰু বেয়া নাপাওঁ কৰি কিন্তু মোৰ মানে মন আছে নেগেটিভ এটা কৰিবলৈ 3 মাৰ্চত মোৰ এখন চিনেমা আহি আছে দিছপুৰত গাভৰু আৰু 28 এপ্ৰিলত আহি আছে কি কোৱা দোস্তি আমাৰ সকলোৰে পৰিচিত এই ফেব্ৰুৱাৰীত নহয় এইটোতো মাৰ্চত আৰু এপ্ৰিলত আহি আছে 28 এপ্ৰিলত আহিছে কি কোৱা দোস্তি 3 মাৰ্চত দিছপুৰত গাভৰু আৰু 28 এপ্ৰিলত আহি আছে কি কোৱা দোস্তি বলিউডত অভিনয় কৰা আমাৰ সকলোৰে মৰমৰ পৰিচিত কেনি বসুমতাৰী দাই ডাইৰেকশ্যনৰ স্ক্ৰিপ্ট তেওঁৰ আৰু মই এটা চৰিত্ৰত অভিনয় কৰিছো আৰু তেওঁলোকৰ আছে ভাল ভাল অভিনেতা আছে খুব ধুনীয়া এখন ছবি হৈছে মই আশা কৰিছো যে সকলোৱে ছবিখন আদৰি লওক লোকেল উৎপাত যেনেকে হিট হৈছিল তেনেকে আশা কৰিছো কি কোৱা দোস্তি হিট হওক নিশ্চয়কৈ দিছপুৰত গাভৰুটো মানুহ হওক মানে মই আমাৰ মূল বুলি নহয় অসমীয়া চিনেমা জগত উঠি আহক জগতলৈ উদ্যোগলৈ পৰিণত হওক মই এইটো আশা কৰিছো অসমীয়া চিনেমা বৰ্তমান চাব ধৰিছে অসমীয়া ডক্টৰ বেজবৰুৱাটো ভাল লাগিছে ভাল কথা একেখিনি সময়ত সাজুৰ কি কি বিভিন্ন ভাষাত অভিনয় কৰা দেখা পাইছো মই সাজু মই একচুৱেলি লেংগুৱেজ শিকি বিৰাট ভাল পাওঁ এক নম্বৰ কথা আৰু মই চিনেমাত বুলি নহয় মই নৰ্মেলি বজাৰত লগ পালে যদি মই তাৰ লেংগুৱেজটো জানো মই তাৰ লগতে কথা পাতো আৰু বিৰাট ফাইদা এইটো বস্তু বহুত কমত পায় বজাৰত কেনেকে কি বিহাৰী চাটুৱালাতক যদি আপুনি কয় আৰে কা হয় ভাইয়া कैसन खबर बा कितना में दे रहा है এই যদি এনে 15-20 টকা কয় বা যদি কোলাম এটলিষ্ট আৰু অলপ বেছিকে দি দিয়ে আৰু ভাল পায় ন সাজুৰ মুখত মই কেতিয়াবা জাৰ্ণি কৰি যেতিয়া গৈ থাকো তেতিয়া দেখো যে আমি যেতিয়া কিছুমান বজাৰ সমাৰত আমাৰত দেখো নহয় কিছুমান প্ৰডাক্ট বিক্ৰী কৰি থাকে দাঁতৰ পৰা আৰম্ভ কৰি চকুৰ পৰা পিঠিৰ ডক্টৰ যিবিলাক থাকে সেইটো খুব সুন্দৰ এটা সংলাপ কৰি থাকে আমাৰ জাৰ্ণিত একেবাৰে জমাই যায় সাজুৱে সংলাপ এটা যদি আমাৰ দৰ্শকসকলক উপহাৰ দিব পাৰো ৰাস্তাত যে মানে তাবিজ বিলাক বিক্ৰী কৰে বা মেডিচিন বিক্ৰী কৰে সিহঁতে কেনেকে বিক্ৰী কৰে মানে
এটা ধৰক মানে সি তাবিজ এটা বিক্ৰী কৰিব আৰু जय माँ काली कलकत्ता वाली तेरी बचन ना जाए खाली खेल दिखा कमाल दिखा काली फैंसी बजाৰত যেনেকুৱা খেল দেখাইছিলি আজি এনেকুৱা খেল দেখাবি ও দাদা ও বাইদেউ আপুনি কব ৰাস্তাত গৈছিলো কাক লগ পাইছিলো ও কি দি গল কি লৈ গল ও দাদা লৈ যোৱা মানুহ বহুত পাব ও দাদা আজি দি যোৱা মানুহ পাইছে ও দাদা আপুনি কব মনিক টকা দিব ও বাইদেউ মাফ কৰিব আপুনি কব মোক ধন সম্পত্তি দিব ও দাদা মাফ কৰিব আপোনাক যদি টকা ধন সম্পত্তি দিব পাৰো মই নিজে ৰাস্তাত কি চিঞৰি মৰো ও দাদা ও বাইদেউ মই আপোনাক দিব পাৰো কি দিব পাৰো মোৰ গুৰুৰ আশীৰ্বাদ মোৰ গুৰু হিমালয়ত ৭৭ বছৰ ৬৩ দিন তপস্যা কৰি যি গছ আনিছিল সেই গছৰ এটা টুকুৰা মই আপোনালোকক দিব পাৰো ও দাদা চিনিলে জৰি নিচিন্দিলে ভাত ৰান্ধা খৰি ও দাদা আপুনি কব এই গছে কি কাম কৰিব ও দাদা এই গছে তিনটা কাম কৰিব সৰু সৰু বাচ্চা আছে নহয় দাদা সৰু সৰু বাচ্চা আছে ৰাতি শুৱে সপোনত দেখা পায় ফিল্ডত খেলি আছে সাৰ পাই কি কৰে ফিল্ডৰ কাষত গৈ পেচাব কৰে সাৰ পাই দেখা পাই বিছনাত পেচাব কৰিছে তেনেকৈ বাচ্চাৰ বিছনাত পেচাব কৰা বন্ধ হৈ যাব দাদা এটা তাবিজ লৈ যাওক মাত্ৰ 20 টকা 20 টকা 20 টকা 20 টকা আকৌ 2 নম্বৰটো কি 2 নম্বৰটো আপুনি যদি খুদে ঠিক কৰিছে এই ডাঙৰীয়াই মোক সুধিছে 2 নম্বৰ কাম কি কৰিব ও দাদা ও বাইদেউ আপোনাৰ ঘৰত মোৰ ঘৰত মা আছে বুঢ়া হৈছে অকমান আঁঠুৰ বিষ কঁকালৰ বিষ বহিলে উঠিব নোৱাৰে উঠিলে বহিব নোৱাৰে তেনেকুৱা মাৰ কাৰণে এটা তাবিজ লৈ যাওক কঁকালত বান্ধি দিয়ক টনটনীয়া মাৰাথান দৌৰিব অস্কাৰত যায় আপোনাৰ এৱাৰ্ডো লৈ আহিব অলিম্পিকত যায় মই কৈছো গ্যাৰান্টি লৈ যাওক এটা তাবিজ মোৰ শাশু বুঢ়ী পিন্ধাই দিছিলো এই যে ওলাই গল পিন্ধি এতিয়ালৈকে ঘৰত ঘূৰি অহা নাই এতিয়া ক'ত বা গৈছে নাজানো দৌৰি আছে 3 নম্বৰটো ক'ব পাৰিনে এনেকুৱা কিবা ক'ব পাৰি আৰু এনেকুৱা ধৰণৰ জমাই থাকে সাজুৱা জাৰ্নিবিলাকত আৰু এই প্ৰতিটো ভাষা শিকে এই প্ৰতিটো ভাষা সৰুৰ পৰাই আয়ত্ত কৰা হৈছিলে নে অভিজ্ঞতাৰ দ্বাৰা মই একচুৱেলি সৰুতে মোৰ বিৰাট সপোন আছিল মানে মোৰ দুটাই ড্ৰিম আছিল তেতিয়া চিনেমা চিৰিয়েল ইমান নাজানো আৰু মই মানে ভাবো যে মই হেৰি কৌতুক কৰিম বিহুত আৰু থিয়েটাৰ যেতিয়া মই চাব জনাইছো থিয়েটাৰত এক্টিং কৰিম মোৰ বিৰাট মন থিয়েটাৰত এক্টিং কৰিম মইতো থিয়েটাৰ মুখস্থ কৰি পেলাইছো থিয়েটাৰত মানে থিয়েটাৰ চাই আহোঁ ৰাতি লগৰবিলাকে স্কুলত বহি বহি কওঁ থিয়েটাৰত কি হয় ঘোষণা এটা হয় ন অতি সুন্দৰ ৰূপত থিয়েটাৰ এতিয়া থিয়েটাৰত যেতিয়া আৰম্ভ হয় থিয়েটাৰত আপুনি ধৰক থিয়েটাৰত পৰিৱেশ আৰু আপুনি ঘৰত বহি আছে অটো এখন আহি আছে দূৰৰ পৰা অহাকালি আপোনালোকৰ বাগমৰা ফিল্ডত দেখিবলৈ পাব এই বছৰৰ মঞ্চ সফল নাট থিয়েটাৰ নন্দন এই বছৰৰ মঞ্চস্থ কৰিব অসমৰ জনপ্ৰিয় নাট্যকাৰ সাজু আহমেদৰ দ্বাৰা ৰচিত পৰিচালিত নাট সেয়া হৈছে মা মোৰ দেউতা কোন মূল নাটখনীয়া ধৰণে এখন আটক ধুনীয়া নৃত্য নাটিকা সেয়া হৈছে পোহনীয়া চৰাইটি মৰিলে পাবলৈ নাই পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ অহাকালি ঠিক সন্ধিয়া 7 বজাৰ লগে আপোনালোকে চাব পাব থিয়েটাৰৰ ফিল্ডত থিয়েটাৰৰ নন্দন থিয়েটাৰ এই বছৰ মঞ্চ সফল হৈছে এনাউন্স গুচি গ'ল তাৰপিছত থিয়েটাৰ যেন নহ'ব মানে আরে চল গরি লে যাব তোকে মোর গাঁও শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ যিসকলে যে থিয়েটাৰ চাম বুলি ভাবি আছে অতি সোনকালে টিকেট সংগ্ৰহ কৰি ল'ব মাকে বোঝাবো বাবাকে বোঝাবো লে যাব তোকে মোর গাঁও ভলেণ্টিয়াৰ যোগেনক আমি অনুৰোধ জনাইছো তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ববোৰ সমজি ল'বলৈ মাকে বোঝাবো বাবাকে বোঝাবো লে যাব তোকে মোর গাঁও এইয়া প্ৰথম সংকেত ধ্বনি বাজি উঠিছে আৰু খন্তেক পিছতে আমাৰ নাট আৰম্ভ হৈ যাব মা মোৰ দেউতা কোন গেলাৰী মাত্ৰ 3টা আছে যিসকলে চাম বুলি হৈছে অতি সোনকালে টিকেট সংগ্ৰহ কৰিবলৈ ধৰিছে আম্বা পাতা লম্বা লম্বা তেঁতুল পাতা ছোটা ৰে ভলেণ্টিয়াৰ সকলক আমি বেশ পৰিধান কৰি নিজৰ নিজৰ দায়িত্ব পালন কৰিছো আম্বা পাতা লম্বা লম্বা তেঁতুল পাতা ছোটা ৰে এনেকে মাইকত মানে গানটো বজি থাকে ষ্টপ কৰি দিয়ে এনাউন্স কৰি দিয়ে ন হয় এটা থিয়েটাৰৰ পৰিৱেশে পাই গৈছে প্ৰাম্য মনস্ত তাৰপিছত ভিতৰত সোমালে ভিতৰত মানে আকৌ বাহিৰত বেলেগ এটা গান বজি থাকে ভিতৰত এটা গান বজি থাকে সময় পালে আমাৰ ফালে এবাৰ আহি যাবা বাহিৰত আকৌ বজি আছে আম্বা পাতা লম্বা লম্বা তেঁতুল পাতা ছোটা ৰে এনেকে গ'ল তাৰপিছত আকৌ এতিয়াতো সেইটো নোহোৱা হ'ল পৰিৱেশটো বাদাম 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 মমফলি বাদাম 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 মমফলি বাদাম 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 সেইটো গ'ল আকৌ কেইটামান তাত বহিলে এই দে আৰম্ভ কৰ ঘৰত যাব লাগিব বাপাৰে ভাত খাই আনাই তুন্দে জলদি আৰম্ভ কৰিব বুলি দে জলদি কৰ এইটো আছে কিছু ঠাইত এতিয়াও আছে তাৰপিছত এইটো গ'ল তাৰপিছত মানে যেতিয়া মানে আৰম্ভ হৈ গ'ল আৰু খুলিলে আৰু খুলিলে
নাটিকা আৰম্ভ। অৰ্কেষ্ট্ৰা বজি যায় টিং 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 লাইট চেট চব জ্বলি যায় ন টিং 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 পৰম শ্ৰদ্ধা ভজন নেতৃত্ব বিৰাই থিয়েটাৰ প্ৰেক্ষাগৃহ সমৰাজ্যলৈ পিতিয়াৰ সম্পাদন জনাই আৰম্ভ কৰিছে আমাৰ উদ্বোধনী গীত নাচ নাটিকা সেয়া হৈছে পোহনীয়া চৰাই হ'বলৈ পৰ্দা উঠি গ'ল ৰমেন নিতনতে আকৌ এজনেহে কৰে বাকীবোৰ ষ্টেজত এক্টিংহে কৰি থাকে গোটেই ভইচ এজনে দিয়ে এজন এক্টৰে দিয়ে ফিমেল ভইচটো বেলেগে দিব দুটাই মেল আৰু ফিমেল নাটকত যদি 20জনো থাকে দুটাই কেৰেক্টাৰ আজি গম পালো মই এই কথাটো দেই তাৰমানে তেওঁ তলত বহি লৈ ধুনীয়াকে এটা তাৰ লাইট থাকে সি মানে ধৰক বাপেকৰ ডাইলগ আছে ৰমেন ৰমেন এই চৰাই গঁৰালকেইটা এতিয়ালৈকে মুকলি কৰি দিয়া নাই যে দেউতা দিছো আৰু এজনে ভইচ দি দিব বদলাই এজনে কৰি থাকে এক্টিংটো বেলেগ এক্টিংটো ওপৰত দুজনে কৰি থাকে খুলি দিছো ওপৰত আকৌ কি হয় মানে এনি টাইম চাই থাকিব নোৱাৰো তো কেতিয়াবা অফ হৈ যায় ডাইলগ গুচি যায় মানুহটো হৈ যায় ডাইলগটো পাৰ হৈ গুচি গ'ল চৰাইখিনি উলিয়াই দিয়া নাই যে এক্টিভিটিজ থাকি গ'ল কৰি পাইছে নে নাই এইটো কৈছো নাটিকা মই কৰা নাই নাটিকা কৰা নাই মই থিয়েটাৰত আছিলো নাটিকাত মানে থিয়েটাৰত নাটিকাৰ মানে এক্টৰখিনি বেলেগকে থাকে মূল নাটকৰ মানুহখিনি বেলেগকে থাকে ভেৰি ইণ্টাৰেষ্টিং এটা ভ্ৰাম্যমানৰ পৰিৱেশৰ দৰে হৈ গ'ল আৰু চিনবিলাকত মানে যেতিয়া নাটক আৰম্ভ হৈ গ'ল আৰু নাটক আৰম্ভ হ'ল মানে মানে আগতে ফেমিলি ড্ৰামাবিলাক বেছি তেতিয়া নাটকেই আছিল ন মূল আজিকালিহে ৰেল চেল দেখুৱাই তাতে এইবিলাক তেতিয়া নাটকেই আছিল আকৌ তো মানে বাপেকে মানে এনেকুৱা চিটুৱেশ্যন আৰু পুৰা মানে বৌয়েকৰ লগত দেউৰৰ লগত কাজিয়া লাগিছে ঘৰৰ পৰা ওলাই যাওঁ বাপেকে ইমান কষ্ট কৰি ঘৰটো বনাইছিল মানে কৈছে দেউতা হ'ব মই এইখন ঘৰৰ পৰা ওলাই গ'লে তোমালোক শান্তিত থাকিব পাৰিবাতো ওলাই যাওক কোনে কৈছে বগা বাচ্ছা দিলে কাউৰীৰ অভাৱ নাই নহয় তাৰপিছত সি খং কৰি ওলাই গ'ল বোৱাৰীজনী সোমাই গ'ল বাপেকটো ওলাই আহিলে হেৰা পিছফালে এখন মাকৰ ফটোটো লাগি আছে তাৰপিছত দৰ্জাটো এনেকুৱা ৰাউণ্ড বাপেকে আগৰ ফালে গৈ আৰু আমাৰ মানে ইমান কৈ আছে আৰু ৰমলা দেখিছা ৰমলা তুমি মই এখন ইটাৰে বনোৱা ঘৰখন আজি ভাঙি থান বান হৈ গ'ল হামিং থিয়েটাৰৰ চবতকে ট্ৰেজেডি চবতকে ভালে হামিংটো ৰমলা আজি তুমি মই বনোৱা ঘৰখন ভাঙি থান বান হৈ গ'ল আৰু এটা চিন মানে তেতিয়া মানে অকণমান লাহে লাহে তেতিয়া মানে মানুহ এই যে ছ'চিয়েল মানে কি কয় মানে আধুনিকতা সমাজত মানে আহিব ধৰিছে আৰু পাৰ্টি চাৰ্টিবিলাক নাইট পাৰ্টিবিলাক হয় তেতিয়া আৰু বোৱাৰী তাৰমানে সাজি কেঁচি ওলাই যাব ওলাইছে আৰু বোৱাৰী তুমি ক'ত যাব ওলাইছা মই য'তে নাযাওঁ আপোনাৰ কি দৰকাৰ নহয় যদি ডাঙৰ বাপু আহি সোধে তুমি ক'ত গ'লা বুলি মইনো কি ক'ম শুনক আপুনি এইখন ঘৰত চাকৰ হয় চাকৰত লৈ থাকিব বেছি ডাঙৰ কথা কৈ মালিক হ'বলৈ নাযাব ঠিক কৈছা বোৱাৰী এইখন ঘৰৰ মই যে এটা চাকৰ মই পাহৰিয়ে গৈছিলো বোৱাৰী এইখন হাতেৰে তুলি তালি বাপুকনক ডাঙৰ কৰিছিলো কিন্তু মই পাহৰি থাকিলো মই যে এইখন ঘৰৰ এটা চাকৰ মিউজিক পৰি যাব তাৰপিছত বেলেগ মাদকতা আছে দেই ভ্ৰাম্যমাণ থিয়েটাৰৰ আৰু এইখিনিতে যিসকলে আমাৰ পূৰ্বপুৰুষৰ যিসকলে অলেখ কষ্ট কৰি সেই দিনত এতিয়াতো বহুত বহলভাৱে ব্যৱসায়টো হৈছে তেতিয়া হয়তো ব্যৱসায় ইমানো নাছিল কিন্তু তেওঁলোকে বহুত কষ্ট কৰি এটা উদ্যোগ গঢ়ি থৈছে যিটো মই ভাবো পৃথিৱীতে বিৰল ভ্ৰাম্যমাণ থিয়েটাৰ জানেনে এইটো কথা অকল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰে ইমান কোটি কোটি টকাৰ ব্যৱসায় কৰিছে নিজৰ ভৰিত নিজে থিয় হৈ আনকো সংস্থাপন হৈছে বাকী চব পৃথিৱীৰ থিয়েটাৰবিলাক বিভিন্ন অনুদানেৰে চলে কিন্তু আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰে অকলে নিজে এখন উদ্যোগ বনাই লৈছে য'ত তেওঁলোকে লাখ টকা দি আৰ্টিষ্ট নি সেই আৰ্টিষ্টলৈ ব্যৱসায় কৰিব পাৰে গতিকে যিসকলে বনাইছে তেওঁলোকক মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ তেওঁলোক য'তেই আছে যিসকল আছে আৰু যিসকল নাই তেওঁলোককো ভগৱানে স্বৰ্গ প্ৰাপ্তি কৰক আৰু ডাঙৰ সম্পত্তি দি থৈ এটা আমাৰ পৰিচয় গোটেই বিশ্বত থিয়েটাৰত আৰু কথা পাতিম সাজু মোৰ সৈতে আছে সাজুৱে আকৌ আপোনালোকক জনাব ৰখাল কথাৰ লগতে বৰ্তমান সময়ত ঘটি থকা কিছুমান কথা লৈছোঁ বাণিজ্যিক বিৰতি ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ
সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ RP লাইভৰ বিশেষ অনুষ্ঠান মেনেজিং এডিটৰ নৱজ্যোতি কলিতাৰ সৈতে স্বাগতম প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া 7 বজাত ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ RP লাইভৰ বিশেষ অনুষ্ঠান মেনেজিং এডিটৰ নৱজ্যোতি কলিতাৰ সৈতে স্বাগতম প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া 7 বজাত ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ RP লাইভৰ বিশেষ অনুষ্ঠান মেনেজিং এডিটৰ নৱজ্যোতি কলিতাৰ সৈতে স্বাগতম প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া 7 বজাত ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ RP লাইভৰ বিশেষ অনুষ্ঠান মেনেজিং এডিটৰ নৱজ্যোতি কলিতাৰ সৈতে স্বাগতম প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া 7 বজাত ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ RP লাইভৰ বিশেষ অনুষ্ঠান মেনেজিং এডিটৰ নৱজ্যোতি কলিতাৰ সৈতে স্বাগতম প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া 7 বজাত ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ RP লাইভৰ বিশেষ অনুষ্ঠান মেনেজিং এডিটৰ নৱজ্যোতি কলিতাৰ সৈতে বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আপোনালোকৰ মাজত আছে আপোনালোকৰ মৰমৰ শিল্পী সাজু ইতিমধ্যে এতিয়া মাঘ বিহু গ'ল বহাগ বিহু আহিব বহাগ বিহুত আমি আমাৰ জাৰ্ণিবিলাকত কেতিয়াবা বিহু গীতৰ কলিও শুনো সাজুৰ মুখেৰে বিভিন্ন ধৰণৰ মিক্স কৰি কৰি আমাৰ বিহুবিলাক অকণ বেয়া আমি মানে হেৰি এটা আছিলে ঐ দেউতাৰ পদূলিত গোন্ধাইছে চুলাই মাল সোপা খুলি পৰি আছে বটলৈ গোবিন্দাই ৰাম এই কণ্ট্ৰলৰ বেপাৰী গোটেই ভেজাল কাৰী ধৰোতা কোনো যে নাই ঐ গোবিন্দাই ৰাম তেল ঘহিলে চুলি পকে গাখীৰ খালে হয় বেমাৰী বিষ খালে যে মানুহ নমৰে পূজা কৰে পূজাৰী গোবিন্দাই ৰাম উল্টা মানে কথাটো নোহোৱাও নহয় আজিৰ তাৰিখত কিছুমান তেল কৰিলে মূৰৰ চুলি যোৱাৰ দৰে হৈ গৈছে আকৌ মাজে মাজে কোৱা নহয় আজিৰ তাৰিখত বহু গায়কে গানবিলাক ভুলকে গোৱা বুলি কয় সাজুৱে মোৰ মতে কিছুমান গানত ভুল আছে যেনে কৈছে হেৰি গান আছে যে ঐ চেৰেংকৈ মাৰিলে বুকুতেহে জুই চাগে তই আছিলি কলিজাতে শুই আচ্ছা এই ছোৱালীজনীৰ মানে কলিজাটো কিমান মান হ'ব লাগিব এটা ল'ৰা শুব পৰা বিচনা হ'ব লাগিলে ডাঙৰ চিংগল বিচনা এখন হ'লেতো বহুত ডাঙৰ হ'ব লাগিব হয়নে আৰু চেৰেংকে জুইলে গ'লে কি বাৰুদ আছিল নেকি মনৰ মাজত বাৰুদ থৈ দিছিল নেকি চেৰেংকে জুই লাগি গ'ল আৰু জুই লাগছে তেতিয়া ল'ৰাটোক জগাই দি কমচে কম যদি হাত ভৰি পুৰা যায় হয় নহয় আৰু এটা গান আছিলে আমাৰ হেৰি এইটো কি বাৰীতে মাৰিম পাক বুটলি আনিম শাক আচ্ছা পাক মাৰি শাক কিনিলে কেনেকে ছিঙিব তাই এনেকে শাক ছিঙিব পাৰিব নেকি তাক বাৰীতে যাম বুধাকে বহি বহি শাক কিনি লৈ আহিম কেনেকে গাব লাগিছিলে আৰু কেইটামান গান আছিলে কৈ থকা আৰু এটা আছিলে এইটো জুবিন দাদা কৈছিলে মাজুলীত এজনী ছোৱালীয়ে দুখ পালে মাজুলীৰ ছোৱালী দুখ পালে জুবিন দাই কেনেকে গম পালে আচ্ছা মানি ললো কোনোবাই ফোন কৰি গ'লে অকল মাজুলী ছোৱালীবিলাক দুখ পায় নেকি আমাৰ ইয়াতে ষ্টুডিঅ'ত থকা ছোৱালীবিলাক দুখ নাপালে পৰিলে দুখ নাপালে প্লাষ্টিকৰ পৰি নেকি আৰু এটা গান আছিলে হেৰি অ তৰা মাই মংগল গ্ৰহৰ মাটিৰ পটামিয়া দি হোৱা নাই আচ্ছা মংগল গ্ৰহত কোনদিনা মাটি মানুহ থাকিব পৰা হ'ব সেই একচনীয়া মাটি তাৰপিছত তজি খাজনা দিব তাৰপিছত মিয়া দিব তাৰপিছত আপিটো বিয়া পাতিলে আপিটো আপি হৈ থাকিব না দাঁত চাত কৰি যাব দেখোন আৰু তাতে মানুহ গ'লেহে মাটি মিয়া দি হ'ব মানুহ যোৱাই নাই কেনেকে মিয়া দি হ'ব হয় নহয় মোৰ মতে ভুল আছে দেই ধেমালি কৰিছো বাৰু নিশ্চয়কৈ ধেমালিৰ মাজেৰে সাজুৱে এনেকে ৰসাল কথা কৈ থাকে বিহুত পৰিকল্পনা কি ৰখা গৈছে এইবাৰ বিহুত
যোৱাবাৰৰ নিচিনাকৈ এইবাৰ অনুষ্ঠান কৰিম অলৰেডি কেইটা মান হৈছে কথা বতৰা চলি আছে আৰু এতিয়া সময় চমুচাপি আহিলে আগবাঢ়ি থাকিব আৰু এইবাৰ বহাগ বিহুত মানে পুৰা plan কৰা গৈছে, program অনুষ্ঠান কৰিম আমি বিশেষভাৱে সাজুক দেখো বহাগ বিহুৰ প্ৰতিটো অনুষ্ঠানত আমি দেখো বিভিন্ন ধৰণৰ বিহু গীতো গোৱা দেখা পাওঁ বিহু গাব লাগিব নেকি গাব পাৰিলে ভাল লাগিব এটা বিহু এটা গান আছিলে দেৰে না ৰে নে ৰে না ও দানা পানী খুৱালো ও ঘাঁহু কাটি খুৱালো ও গৰু তুহু মৰি যাব বুলি ভবা নাছিলো ও দানা পানী খুৱালো ও ঘাঁহু কাটি খুৱালো ও গৰু তুহু মৰি যাব বুলি ভবা নাছিলো ও লোকেল গাই হলেও মানি লব পাৰি ও তুমি তুমুৰ আছিলা জাৰ্চি গাই এজনী ও তুমি তুমুৰ আছিলা জাৰ্চি গাই এজনী ও এনে দিন আহিব গৰু গছত উঠিব এনে দিন আহিব গৰু গছত উঠিব গাহৰিয়ে পথাৰত হাল টানিব ভাবিছো আচোন কেনেনো লাগিব ধন্যবাদ কেনেকুৱা লাগিব গৰু গছত উঠিলে গাহৰিয়ে হাল বালে মানে অলৌকিক অলৌকিক মই এই কথাটো কৈছো যে আমি গানক যে আগৰ যিখিনি গৈ ধেমালি কৰিলো বাৰু কিন্তু আমি প্ৰায়ে দেখা পাওঁ যিবিলাক নতুন প্ৰজন্ম আছে সকলোৱে নহয় কিছুমান মই মেক্সিমাম বেছি ভাবকে দেখা পাওঁ কোনোবা নেপালী গান কোনোবা উৰিয়া গান কোনোবা তামিল গান কোনোবা ইংলিছ গানৰ পৰা কি কৰে সুৰটো আনি আমাৰ শব্দ কেইটামান লগাই গান এটা বনাই দিয়ে তাৰপিছত যেতিয়া গানটো অকণমান জনপ্ৰিয় হয় বা অকণমান প্ৰচাৰ হয় তেতিয়া আকৌ সেইটোৰ লগতো এনেকুৱা মানে জইন কৰি উলিয়াই দি যে এইটোৰ নকল কিন্তু মই ভাবো আমাৰ অসমীয়া সংগীত জগতৰ এটা গোটেই বিশ্বত এটা নাম আছে এটা সুকীয়া পৰিচয় আছে গতিকে মই যুৱ প্ৰজন্ম যিসকলে গীত মাত ৰচনা কৰে তেওঁলোকক মই দুখা নাই বা যিসকলে কৰে তেওঁলোকক কৈছো যে আপোনালোকে এনেকুৱা গীত মাত ৰচনা কৰিব যিবোৰ আমাৰ অসমীয়া হয় আমাৰ অসমৰ জনজীৱনৰ লগত জড়িত বিভিন্ন লোকগীতৰ সুৰ আছে সেইবোৰ আধাৰত বনালে জনপ্ৰিয় হ'ব তেনেকুৱা বনাওক যাতে বিশ্বৰ আগত জনপ্ৰিয় হ'লে আমি বকুদাত কৰি ক'ব পাৰো এইবোৰ অসমীয়া গান নিশ্চয়কৈ সাজু আমি বিদায় ল'ব লাগিব সময়ৰ ভিতৰত এটা ভাল বন্ধুত্বমূলক সম্পৰ্ক হৈ পৰিছে মোৰ সৈতে সাজুৱে মোৰ আজি অনুষ্ঠানত আহিয়ে আৰম্ভণিতে আমাৰ স্বাগতমক ইন্ট্ৰডাকশ্যন কৰি আছিলে স্বাগতম অনুষ্ঠানটো কেনেকে ধৰণে ইন্ট্ৰডাকশ্যন কৰোঁ আৰু খুব সোনকালে মানুহৰ কথাসমূহ আয়ত্ব কৰে আচ্ছা সামৰণিত এটা কথা কওঁ যে মই অনুষ্ঠানটো সামৰণি তোমাৰ কথাৰে মই সামৰি নিম অনুষ্ঠানটো আচ্ছা তাৰ লগত এটা কথা অকণমান মানে এটা মানে কথা কওঁ আৰু মানে মই যেতিয়া প্ৰেম কৰি আছিলোঁ তাৰমানে প্ৰেমৰ কথা ওলাইছে বাপৰে তো মানে কি হয় প্ৰথম প্ৰেম কৰি সেইটো কৈ সামৰিম তাৰমানে এতিয়াতো বিভিন্ন ফোন কল সাজুৰ তাত বাপৰে তো যেতিয়া প্ৰথম প্ৰেম কৰা হয় ন তেতিয়া কি হয় মানে ফোন কৰে হেল্ল' জান তুমি কিবা খালানে যদি ছোৱালীজনী ক'লে না মই নাই খোৱা কিয় খোৱা নাই খোৱা তোমাৰ গা বেয়া হৈ যাব নহয় নাই মই অকণমান ফেটছ বাঢ়িছে অকণমান শকত হৈ যাম খালে নাই এইবিলাক নাজানো তুমি খোৱা নাখালে বেমাৰ হ'ব তুমি শকত হোৱাটো ডাঙৰ ধৰণৰ নহয় বেমাৰী নোহোৱাটোহে ডাঙৰ কথা অকণমান দিন প্ৰেমটো পুৰণা হ'ল ঠিক আছে তাৰপিছত এইটো দেখিছে কি কৰিছা এই কিবা খাই আছিলো তই শকত হৈছা গম পাইছা না হে ৰাক্ষসী হাতী তই দিনটো খায়ে দেখান বেলেগ কি কাম কৰা অলপ ডাইট চাইট কৰিব নোৱাৰা তুমি দেখোন আগতে কৈছিলো চেহেৰাটো ঠিকে আছিলে তই হাতী হৈ গৈছা গম পাইছা না ইমান নাখাবি তই আৰু আগতে ফোনটো ফোন কৰিলে মিছ কল হ'ল ইবাৰ নাপালে হেল্ল' কোৱা কি কৰি আছিলা এই নাই মই বাথৰুমত গৈছিলো ঠিক আছে আকৌ সেইটোৱে পুৰণা হৈ যায় প্ৰেমটো হেল্ল' ক'ত গৈছিলি বাথৰুম হাগিয়ে থাকা নেকি দিনটো হা তোৰ খোৱা আৰু হাগাই কাম নেকি ফোনটো টাইম ৰিচিভ কৰিব নোৱাৰা প্ৰেম পুৰণি হ'লে অকণ পেনপেনীয়া হৈ যায় হয় নেকি আপোনাৰ লগত এনেকুৱা হৈছে মানে বেলেগৰ কথা কোৱা নাই এনেকুৱা হৈ গৈছে মানে এনেকুৱা হৈ গৈছে প্ৰেম চলি আছে নে নাই এতিয়া ফোনটো 6 মাহ মান বছৰত এবাৰ আহে ক'ত আছা জিন্দা আছা ময়ো জিন্দা আছো মানে সাজুৰ প্ৰেম চলি আছে এতিয়াও এজনৰ লগত জিন্দি বহুত জনৰ ফোন কল আহে তো মই ফোন চবে কৰে আপুনি ফোন কৰে আপুনি ফোন কৰে আপুনি ফোনটো অহা কথা কৈছো আপোনাক মই দেখাই নকৰো নহয় নকোনে ফোন কৰিছে চাওঁ বুলি কৈ মই হেল্ল' কথা পাতি থাকো শুনাই প্ৰেম সকলোৱে প্ৰেম কৰিব লাগে জীৱ জন্তুক ভাল পাওক গছৰ প্ৰকৃতিক ভাল পাওক প্ৰদূষণ নকৰিব যিমান পাৰে দূৰত থাকক কাৰণ উঠি অহা প্ৰজন্মৰ কাৰণে এখন সুস্থ সবল পৃথিৱী দিয়ক যাতে আমি সকলোৱে হাঁহিমুখীয়া জীৱন যাপন কৰিব পাৰো
গতিকে সকলো জীৱ জন্তুক মৰম কৰক আৰু লগতে এটা কথা কওঁ যে আমি সকলো মই অনুষ্ঠানটো শেষ কৰাৰ আগতে এই সাজুৱে জুবিন গাৰ্গৰ কেনেকৈ গান গায়, জুবিন গাৰ্গে কেনেকৈ গান গাব, এটা গান আমাক পুৰা শুনাইছিলে, ভৃগু কাশ্যপে কেনেকৈ গানটো গাব। সেইটো গান আছিলে খুব জনপ্ৰিয় গান আছিল, অ' মাই ভেকচিন ল'ব লাগে, কৰোণাৰ সময়ত আছিলে। সেই গানটো নীল আকাশে গালে কেনেকৈ গালে হয়, আমি শ্ৰদ্ধা কৰিছোঁ সকলো শিল্পীকে। আমি মানে কল্পনা কৰিছোঁ কেনেকুৱা লাগিলে হয়। সাজুৰ কণ্ঠত এইবাৰ শুনিম। আচ্ছা, কুমাৰ ভৱেশদাৰ এটা গান আছে, চৰকাৰী হাস্পাতালত কৰোণা মহামাৰীৰ ভেকচিন দিব লাগছি এমাই। সেই গানটো যদি আমাৰ মানে নীলা আকাশে গায়, চৰকাৰী হাস্পাতালত কৰোণা মহামাৰীৰ ভেকচিন দিব লাগিছে, বেগেতে যাওঁ বল। অ' মা ভাত কেইটামান দেও। এইটো যদি আমাৰ কুসুম কৈলাশে গায়, তেওঁ কেনেকৈ গাব, এবেলি চৰকাৰী হাস্পাতালত কৰোণা মহামাৰীৰ ভেকচিন দিব লাগিছে, বেগেতে যাওঁ বল। অ' মা ভাত কেইটামান দি দে, আলু এটা পুৰি দে, লগতে পিটিকি দে, খাই লৈ যাওঁ। ভৃগু কাশ্যপে গালে চৰকাৰী হাস্পাতালত কৰোণা মহামাৰীৰ ভেকচিন দিব লাগিছে, চৰকাৰীত হাস্পাতালত সকলো একেলগে যাওঁ বল। জুবিন গাৰ্গে যদি গায় এইটো গানটো, জুবিন দা চৰকাৰী হাস্পাতালত কৰোণা মহামাৰীৰ ভেকচিন দিব লাগিছে, বেগেতে যাওঁ বল। চাগে এনেকুৱা হ'ব। অনুমান কৰিছোঁ দেই, সাজুৰ কল্পনাসুলভ মনটো খুব সৃষ্টিশীল আৰু কম সময়তে বিভিন্ন ধৰণৰ সৃষ্টি কৰি ল'ব পাৰে। এতিয়া এটা লাইভ অনুষ্ঠানটো এটা প্ৰমাণ চাম, মোক এতিয়া কপি কৰিব লাগে, মই কেনেকৈ আৰম্ভ কৰোঁ স্বাগতম। এইখিনি আমি সকলোৱে মনোৰঞ্জনৰ কাৰণে কোনো ডাইলগ ধৰিব নালাগে, এইটো আমি ভাবিছোঁ আৰু ক'লে চাগে এনেকুৱা হ'লহেঁতেন। ডেফিনেটলি বহুত ভাল হ'ব, মই কাউৰী কণ্ঠত মোৰ ভাল নকনি কৰোঁ। আচ্ছা, হয়, আমি আহি অন্তিম খণ্ডত উপস্থিত হৈছোঁ। আজি স্বাগতম অনুষ্ঠানত আমাৰ লগত উপস্থিত আছিল সকলোৰে শ্ৰদ্ধা, আমাৰ সকলোৰে মৰমৰ নৱ আছিল আমাৰ লগত। এতিয়া আমি বিদায় ল'ব ওলাইছোঁ। চাই থাকিব স্বাগতম। আকৌ কালি একেটা সময়ত একেটা চেনেলতে লগ পোৱাৰ প্ৰতিশ্ৰুতি বিদায় লৈছোঁ। শুভৰাত্ৰি। মানে মোৰ কপি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাজু আমাৰ সৈতে আছিলে ইমান পৰ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। অনুষ্ঠান চাই থকা প্ৰতিজন দৰ্শকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ স্বাগতমৰ পৰা বিদায় লৈছোঁ। কাইলৈ আকৌ লগ পাম একে সময়তে। ধন্যবাদ। স্বাগতম অনুষ্ঠানটি আগবঢ়াইছে শংকৰদেৱ এডুকেশ্যনছ আৰু যাদু ৰাইট, অতি শীঘ্ৰে আপোনাৰ কাষত।